নমস্কাৰ বন্ধুসকল তো স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ তো আজিৰ ভিডিঅ'টোত মই এছ আইৰ যি মেডিকেল টেষ্ট হয় মেডিকেল টেষ্টৰ বিষয়ে আপোনালোকক সবিশেষ জনাব গৈ আছোঁ যিহেতু আপোনালোকৰ বহুতে মোক এছ আইৰ মেডিকেল টেষ্টসমূহৰ বিষয়ে সুধি আছিল আৰু মই সময়ৰ অভাৱৰ বাবে আপোনালোকক ভিডিঅ'টো দিব পৰা নাছিলোঁ আৰু মই আপোনালোকক ইতিমধ্যে ইউটিউবত এটা পোষ্ট দি দিছিলোঁ যে আপোনালোকে এছ আইৰ মেডিকেলৰ বিষয়ে যি জানিব খোজে আপোনালোকে সুধিব পাৰে যাতে মই এই ভিডিঅ'টোত আপোনালোকক সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ দি দিব পাৰোঁ তো আপোনালোকে যথেষ্টখিনি কুৱেশ্যন সুধিছিল তো মই যোনকেইটা অলপ ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ মই সেইকেইটাই আপোনালোকক উত্তৰ দিব চেষ্টা কৰিছোঁ যিহেতু গোটেইখিনি উত্তৰ দিয়াটো সম্ভৱ নহয় আৰু যথেষ্ট দীঘল ভিডিঅ' হৈ যাব তো মই আপোনালোকক গোটেই প্ৰচেছটো কেনেকৈ কি হয় মই সেইখিনি এবাৰ কৈ দিছোঁ বা মই এই ভিডিঅ'টো আপোনালোকৰ যোনখিনি এছ আই মেডিকেলৰ লগত যোনখিনি প্ৰশ্ন আছে বা যোনখিনি ডাউট আছে সেইখিনি মই ক্লিয়াৰ কৰিব চেষ্টা কৰিম চ' যেতিয়া আপোনালোকে এছ আইৰ ফিজিকেল টেষ্টসমূহ দিব যাব ফিজিকেল টেষ্টসমূহ দিব যাওঁতে তাত মেডিকেল টেষ্টটো হয় মেডিকেল টেষ্ট বুলি ক'বলৈ গ'লে ইমান বিশেষ একো নহয় আপোনালোকৰ হাইট চাব তাৰপিছত আপোনালোকৰ চেষ্ট চাব তাৰপিছত আপোনালোকৰ যোনটো চকুৰ টেষ্ট কৰিব তাৰপিছত চেক কৰে যেতিয়া আপোনালোকে চাকৰিত জইন কৰিব যাব তেতিয়া হয়তো আপোনালোকৰ হোম ডিষ্ট্ৰিক্টত নহ'লে আপোনালোকৰ যোনটো পষ্টিং ডিষ্ট্ৰিক্ট আছে তাত চেক কৰিব পাৰে মেডিকেল টেষ্ট কৰাব পাৰে আৰু য'ত আমি জইন কৰিছিলোঁ তাত আমাৰ মেডিকেল টেষ্ট হৈছিল তাত আমাৰ চেক কৰিছিল চকু কৰিছিল ব্লাড টেষ্ট কৰিছিল বি চেক কৰিছিল তাৰপিছত আমাৰ এক্স ৰে উলিয়াইছিল সেইখিনি কৰাইছিল চ' আমাৰ মেইনলি এইকেইটাই চেক হয় বিশেষ ইমান মেডিকেলত গুৰুত্ব নিদিয়ে কিন্তু চকুটোৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া দেখা যায় চ' আপোনালোকৰ কাৰোবাৰ যদি চকুৰ প্ৰব্লেম আছে তেন্তে ডক্টৰক এতিয়াই কনচাল্ট কৰি ল'ব পাৰে তো সৰু সুৰা কিবা প্ৰব্লেম থাকিলে যিটো সময় আছে সময়ত আপোনালোকৰ যথেষ্টখিনি ভাল হৈ যাব তো এছ আই মেডিকেল বুলি ক'বলৈ গ'লে এছ আই মেডিকেলত চকুৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় চকুৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় আই টেষ্ট কৰিব তাৰপৰা আপোনালোকৰ চেষ্টৰ এখন এক্স ৰে উলিয়াব তাৰপিছত ব্লাড টেষ্ট কৰিব বি চেক কৰিব তাৰপিছত বাকী সৰু সুৰা ব্লাডৰ লগত ৰিলেটেড যোনখিনি সৰু সুৰা টেষ্ট থাকে সেই টেষ্টখিনি কৰিব সিমানখিনিয়ে কৰিব তাৰ বাহিৰে বিশেষ কোনো টেষ্ট নকৰে এইকেইটাৰ ওপৰতে বিশেষ টেষ্ট দিয়া হয় নখনিও চেক কৰা হোৱা নাছিল আমাৰ ফ্লেট ফুট চেক কৰা হোৱা নাছিল বেলেগ দাঁত হওক বা বেলেগ অন্য বাকী একো চেক কৰা হোৱা নাছিল তো আমাৰ এইকেইটাৰ ওপৰতে গুৰুত্ব দিছিল চকু চেক কৰিছিল চেষ্টৰ এক্স ৰে লৈছিল তাৰপিছত আমাৰ আৰু ব্লাড টেষ্ট কৰিছিল এইকেইটাৰ ওপৰতে বিশেষ গুৰুত্ব দিছিল চ' আপোনালোকে ইমান মেডিকেলটোক লৈ ইমান টেনশ্যন ল'ব নালাগে আপোনালোকৰ এইকেইটাই আপোনালোকক চেক কৰিব মই আপোনালোকক আমাৰ কি মেডিকেল টেষ্ট হৈছিল মই সেইখিনি আপোনালোকক একদম চমুকৈ জনাই দিলোঁ তাৰ বাহিৰে আমাৰ বিশেষ একো চেক হোৱা নাছিল চ' এতিয়া মই আপোনালোকৰ যোনখিনি কুৱেশ্যন আছে মই সেই কুৱেশ্যনখিনি আপোনালোকৰ আনচাৰ দি দিছোঁ যাতে আপোনালোকৰ যোনখিনি মনত প্ৰশ্ন আছে সেইখিনিও আপোনালোকৰ ক্লিয়াৰ হৈ যায় তো মোক বহুত কেইজনে কুৱেশ্যন সুধিছিল দাঁতৰ ওপৰত যে দাঁত পোকে খালে পায় নাই বা দাঁত চেক কৰে নেকি চ' আমাৰ যেতিয়া মেডিকেল টেষ্ট হৈছিল আমাৰ মেডিকেল টেষ্টত দাঁত পোকে খোৱাৰ একো তেনেকুৱা ইছ্যু হোৱা নাছিল বা আমাৰ দাঁত চেকেই কৰা নাছিল চ' আৰু দাঁতৰ তেনেকুৱা একো চেক কৰা হোৱা নাছিল বা টেষ্ট কৰা হোৱা নাছিল চ' আপোনালোকে দাঁতৰ যদি কিবা প্ৰব্লেম আছে তেন্তে মই ভাবোঁ আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে তাৰপিছত আৰু মোক বহুতে সুধিছিল যে স্পেক্স এলাউ কৰে নে নকৰে চ' স্পেক্স তাত এলাউ নকৰে যেতিয়া তাত চকুৰ টেষ্ট দিব যাব তাত এখন অলপ দূৰত এখন লিষ্ট মৰা থাকিব য'ত নেকি মানে ABCD খিনি ডাঙৰ পৰা সৰুলৈকে এনেকৈ লিখা থাকে আৰু আপোনালোকক আটাইতকৈ তলৰ লাইনটো পঢ়িব দিব আমাক একদম তলৰ লাইনটো পঢ়িব দিছিল য'ত এলফাবেটসমূহ অলপ সৰুকৈ লিখা আছিল আৰু চিৰিয়েলি লিখা নাছিল তাত খেলি মেলিকৈ অলপ লিখা আছিল আৰু সেইখিনি পঢ়িব দিয়ে চ' যদি কোনোবাই পঢ়িব পাৰিছে তেন্তে সিহঁতি তাত কোৱালিফাই কৰিছে আৰু যদি কোনোবাই পঢ়িব পৰা নাই তেন্তে তেওঁলোকক ডিছকুৱালিফাই কৰিছে মেইন মেডিকেল যোনদিনাখনি ফিজিকেল হ'ব সেইদিনাখনি যোনটো মেডিকেল টেষ্ট সেইটো যদি মেডিকেল টেষ্ট পাৰ হৈ যায় তেন্তে তাৰপিছত আপোনালোকে মেডিকেল টেষ্টৰ বাবে একো টেনশ্যন ল'ব নালাগে তাৰপিছত আকৌ একো মেডিকেল টেষ্ট তেনেকুৱা নহয় জাষ্ট ফৰ্মেলিটিজ হয় সেইখিনি আৰু তাত চকু পাৱাৰ আপোনাৰ কিমান তাৰ ওপৰত একদম গুৰুত্ব নিদিয়ে আপুনি যদি সেই যোনখিনি পঢ়িব দিছে সেইখিনি যদি আপুনি পঢ়িব পাৰিছে তেন্তে আপুনি পাছ আৰু যদি পঢ়িব পৰা নাই তেন্তে আপোনালোকৰ ফেইল বা ডিছকুৱালিফাই কৰিব চ' মোক কোনোবা এজনে সুধিছিল যে তেওঁৰ নখচুকীয়া আছে নখচুকীয়া হ'লে প্ৰব্লেম হ'ব নেকি মেডিকেলত নখৰ কোনো চেক কৰা হোৱা নাছিল আৰু আপোনালোকৰ যদি ভৰি আঙুলিও ভগা আছে যদি আপুনি যদি ফিজিকেলি ফিট হয় বা আপোনালোকৰ যদি একো প্ৰব্লেম নাই তেন্তে তেওঁলোকে তাত আপোনালোকক একোতে ডিছকুৱালিফাই নকৰে যিহেতু তেনেকুৱাকৈ একো আপোনালোকৰ হোল বডি এক্স ৰে নহয় অকল চেষ্টৰ এক্স ৰে হয় চ' আপোনালোকে যদি মেডিকেলটো পাছ কৰাৰ পিছত ফিজিকেলটো পাছ হৈ যায় তেন্তে আপোনালোকে আৰু মানে মেডিকেলৰ টেষ্টৰ কাৰণে আপোনালোকে টেনশ্যন ল'বই নালাগে সেইটো ষ্টেজ পাৰ হ'লেই হৈ যাব কোনোবা এজনে মোক এইটো সুধিছিল যে APRত তেওঁৰ মেডিকেল টেষ্ট দিব গৈছিল আৰু মেডিকেল টেষ্ট তাত ফিট হৈছিল চ' তাত যদি আপোনালোকে ফিট হৈ আছে তেন্তে এছ আইৰ মেডিকেল টেষ্টতো আপোনালোকে ফিটেই ওলাব তাত একো বেলেগ একো প্ৰব্লেম নাপায় সেইটো একদম ডেম চিয়'ৰ কাৰণ কোনোবাই মোক এইটো সুধিছিল যে চিলেকশ্যন হোৱাৰ পিছতো যদি চকুৰ কিবা প্ৰব্লেম হয় তেন্তে ট্ৰেইনিং কৰিব নিদিব নেকি বা এনেকৈ সুধিছিল যদি আপোনালোকে প্ৰথম যোনটো মেডিকেল টেষ্ট হয় ফিজিকেলৰ দিনা সেইটো যদি আপোনালোকে পাছ কৰি গুচি যায় তেন্তে তাৰপিছত আপোনালোকৰ সৰু সুৰাকৈ যদি চকুৰ প্ৰব্লেমো হয় তেন্তে একো ডাঙৰ ইছ্যু নহয় ট্ৰেইনিং কৰিব দিবই সৰু সুৰা প্ৰব্লেম থাকিলেও তাত আপোনালোকৰ জবটোৰ ওপৰত একো এনেকুৱা প্ৰব্লেম ক্ৰিয়েট নকৰে চ' আপোনালোকে টেনশ্যন ফ্ৰী হৈ থাকক জাষ্ট কোনোবা এজনে মোক টাটুৰ বিষয়ে সুধিছিল যে টাটু চেক কৰে নেকি আমাৰ এছআইত টাটু চেক নকৰে কাৰোবাৰ টাটু আছে আমাৰ লগৰ এতিয়া যোনখিনি এছআই নতুনকৈ আছে তেওঁলোকৰো কাৰোবাৰ টাটু আছে তেওঁলোকৰো টাটু চেক কৰা হোৱা নাই চ' আপোনালোকৰ কাৰোবাৰ যদি টাটু আছে তো তেন্তে আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে টাটু চেক নকৰে আপোনালোকে জাষ্ট এক্সাম প্ৰিপেৰেশ্যনটো ভালকৈ কৰি থাকক
আৰু এজন কোনোবাই মোক পাইলছৰ কথা সুধিছিল যে যদি পাইলছ থাকে তেন চেক কৰিব নেকি আমাৰ যেতিয়া মেডিকেল হৈছিল আমাৰ তাত মেডিকেলত পাইলছ চেক কৰা হোৱা নাছিল যদি কাৰোবাৰ বেলেগ কৰিছে মই গম পোৱা নাই কিন্তু পাইলছৰ কোনো ৰিপৰ্ট বা পাইলছ চেক কৰাৰ কথা মই এতিয়ালৈকে গম পোৱা নাই চ' মেবি পাইলছ চেক নকৰে কিন্তু মই আপোনালোকক একদম 100%কৈ ক'ব নোৱাৰোঁ কিন্তু মেডিকেল বুলি ক'লে প্ৰায় ইমানকেইটাৰ ওপৰতে তেওঁলোকে গুৰুত্ব দিয়ে বা ইমানকেইটাৰে ৰিপৰ্ট বিচাৰে তাৰপিছত বাকী ইমানখিনিত গুৰুত্ব নিদিয়ে কিন্তু ব্লাড টেষ্ট যেতিয়া কৰে ব্লাড টেষ্টৰ লগত বহুতকেইটা ৰিপৰ্ট আহি যায় চ' তাৰ লগত ভালেখিনি ৰিপৰ্ট হয় মই ইমান ডিটেইলছত আপোনালোকক জনাই থকা নাই যেহেতু আপোনালোকে ইমানখিনি গম নাপালেও হ'ব মেইনলি আপোনালোকৰ যোনকেইটা আছে চকুটো ভাল হ'ব লাগিব চেষ্টৰ এক্সৰে কৰিব চ' যদি কিবা প্ৰব্লেম থাকে সেইটো চেক কৰে তাৰপিছত আপোনালোকৰ চেক কৰে ব্লাডত কিবা যদি HIV আছে সেইখিনি চেক কৰে বেলেগ একো আপোনালোকৰ তাৰ বাহিৰে বেলেগ একো চেক নকৰে চ' মই আপোনালোকৰ যিমানখিনি কুৱেশ্যন আছে মই তাৰ আনচাৰখিনি আপোনালোকক দিব চেষ্টা কৰিলোঁ যিহেতু ভালেখিনি কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যন দিয়াটো সম্ভৱ নহয় আৰু প্ৰায়খিনি কুৱেশ্যনৰ লগত মই যেতিয়া চাইছিলোঁ প্ৰায়খিনি চকুৰ লগত আছিল নকনিৰ লগত আছিল মই আপোনালোকৰ এটা কুৱেশ্যন আনচাৰ দিয়া সলনি মই আপোনালোকক একদম সকলোখিনি লগতে দিব চেষ্টা কৰিলোঁ যাতে আপোনালোকৰো ভিডিঅ'টো দীঘল নহয় আৰু আপোনালোকেও যাতে আনচাৰখিনি পাই যায় চ' SI মেডিকেলত ইমানখিনিয়ে চেক কৰে ইয়াৰ বাহিৰে বিশেষ একো চেক নকৰে চ' আপোনালোকে এক্সামটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক ইমান মেডিকেলৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে আৰু SI হয়তো 2022ত আকৌ নতুনকৈ পষ্ট ওলাব পাৰে কিন্তু চিয়'ৰ নহয় যিহেতু কোনো অফিচিয়েল নটিচ অহা নাই চ' মই আপোনালোকক চিয়'ৰকৈ ক'ব নোৱাৰোঁ যে পষ্ট ওলাবই বা নোলাবই একো ক'ব নোৱাৰোঁ কিন্তু ওলোৱা কথা আছিল হয়তো ওলাব পাৰে হয়তো নোলাব পাৰে কিন্তু পৰাপক্ষত আপোনালোকে এক্সাম প্ৰিপেৰেশ্যনটো কৰি থাকক ভালকৈ কৰি থাকক ফিটনেছৰ ওপৰতো অলপ গুৰুত্ব দিয়ক যিহেতু যেতিয়া আপোনালোকৰ SI পষ্ট ওলাব তেতিয়া আপোনালোকে ষ্টাডি কৰা আৰু ৰানিং কৰা চব সকলোখিনি মিলোৱাত অলপ প্ৰব্লেম হ'ব চ' এতিয়া দুইটাতে অলপ টাইম দি পিনি আপোনালোকে যিমান পাৰে আপোনালোকে প্ৰিপেৰেশ্যনটো চলাই থাকিব চেষ্টা কৰক আৰু পঢ়াটোৰ ওপৰত এতিয়া গুৰুত্ব অলপ বেছিকৈ দিয়ক ৰানিংটো মৰ্ণিঙত এবাৰমান কৰিলেও হৈ যাব পঢ়াটোৰ ওপৰত গুৰুত্ব দিয়ক যদি বেলেগ কিবা পষ্ট ওলায় তেন্তে বেলেগ পষ্টৰ কাৰণেও আপোনালোকে এপ্লাই কৰক আৰু এক্সামো দিয়ক ভালকৈ কোনোবা এটাত যদি প্ৰথমতে সোমাই ল'ব পাৰে পিছতো আপোনালোকে SI ফালে আহিব পাৰে চ' আপোনালোকে এক্সাম প্ৰিপেৰেশ্যনও ভালকৈ কৰি থাকক বাকী আজি ভিডিঅ'টো মই ইমানেই ৰাখিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ যথেষ্টখিনি হেল্প হ'ব চ' যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু মই মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংক মই তলত দি দিছোঁ আপোনালোকে টেলিগ্ৰামতো জইন হ'ব পাৰে মই তাত সদায় ডেইলি কুইজসমূহ দি থাকিব ট্ৰাই কৰোঁ যিহেতু অলপ সময়ৰ অভাৱৰ বাবে আগৰ নিচিনাকৈ আপোনালোকক মই ৰিপ্লাইসমূহ দিব নোৱাৰোঁ বা দিব পৰা নাই চ' মই চেষ্টা কৰোঁ যিমান পাৰোঁ আপোনালোকক ৰিপ্লাইসমূহ দিব যদি কাৰোবাৰ কিবা প্ৰব্লেম থাকে তেন্তে মোক পাৰ্চনেলিও সুধিব পাৰে চ' আজিলৈ ভিডিঅ'টো ইমানে ৰাখিছোঁ ধন্যবাদ